নমস্কাৰ, মোৰ নাম শ্ৰী নিখাত চয়ন ওজা। মই এটা কবিতা গাম। কবিতাটো মোৰ দেউতা দিগন্ত ওজাই লিখা। কবিতাটোৰ নাম হৈছে দেউতাই দিয়া নাই। আৰম্ভ কৰোঁ। সুখ পাতি সূক্ষ্ম এক দৈত্যৰ বিৰুদ্ধে আজি সমগ্ৰ মানৱ। অনুবীক্ষণীয় সেই দৈত্যৰ হাতোৰাৰ কেনে এক সৰ্বগ্ৰাহী ৰূপ। আমি যেন দুঃসহ সময়ৰ অসহায় সন্তান। তেজ পুজ হৈ নিগৰিছে সভ্যতাৰ ঘাঁ। কিহৰ বাবে সেই বসুন্ধৰাই সৃষ্টি কৰিছে এই অদেখা অসুৰ? আদিম পিতা আদমতেই আৰম্ভণি। জ্ঞান বৃক্ষৰ সেই ফল ভক্ষণে উপজোৱা প্ৰজ্ঞাৰে বলিয়ান মানৱে কত কি কৰিলে এই ধৰাৰ বুকুত। আপোন জননীৰ শৰীৰত চলিল ক্ষমাহীন পদচাৰণা। যি প্ৰকৃতিৰেই এই অমৃত সন্তান, সেই বহুধাৰেই চুলি ছিঙি বক্ষ বিদাৰি মানৱ মানৱীয়ে ধাৰণ কৰিলে শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ কেনে এক দানৱীয় ৰূপ। সৃষ্টি কৰি ললে ভগৱান, সৃষ্টি কৰি ললে ছয়তান। নিজক দেৱতা কৰাৰ বাসনা পিছে নহল, আৰু চলি থাকিল জাগতিক নিয়ম উলংঘাৰ অঘোষিত দৌৰ। শ্ৰেষ্ঠত্ব প্ৰদৰ্শনৰ কেনে এক দানৱীয় ৰূপ। এইয়া এতিয়া চৌদিশে নলকুৰৰ হাহাকাৰ। বলাৎকাৰী সন্তানৰ বিৰুদ্ধে মাতৃৰ অস্ত্ৰ হৈ আহিছে কণমানি দানৱ। মাত মাতি বৈচিত্ৰ্য পাহৰি বিভ্ৰান্ত নৰ আজি নতুন যুঁজাৰু। যেন ৰাষ্ট্ৰহীন ধৰ্মহীন ভাষাহীন মানৱ সমষ্টি। জানো প্ৰকৃতিৰ প্ৰিয় সন্তানৰ হাতত জননীয়েই তুলি দিব নতুন অস্ত্ৰ যুঁজত জয়ৰ। কিন্তু এটিবাৰলৈ মানুহে উপলব্ধি কৰিবনে সভ্যতাৰ নামত অতিক্ৰম কৰা পথৰ বিসংগতি। নমস্কাৰ।